বাবা তোমাৰ ৰিজাল্ট কেনে হৈছে এনেকৈ গম পাইছা ও গড মই ভাবিছিলোঁ ফেইল কৰিম অলপৰ কাৰণে বাচি গৈছোঁ 30% পাইছোঁ মই কালি ৰিজাল্ট দিবই কি কৰোঁ এতিয়া ঘৰত যিকেইটা চলি আছিলোঁ সেইকেইটা নাথাকে উঠিয়ে যাব চাওঁ ফকতীয়াক এটা ফোন মাৰি চাওঁ সি কি কৰি আছে বা To copy this tune, press star. হেল্ল' অ' ফকতীয়া হয় না হয় ক'ত আছা তই এই টেনচনত আছো অ' টেনশ্যন আৰু ক'তনো এই কেলা টেনচন নাথাক কালি ৰেজাল্ট দিব গম পাইছানে না ছোৱালীৰ লেঙুৰ এতিয়াও ধৰিয়ে আছা হয় নকবি আৰু টেনশ্যনত আছোঁ ময়ো গম পাইছা কালি ৰিজাল্ট দিব ওচৰত যাই আছো মোৰ ওচৰত আহি আছা অঁ হেই বাল মোৰ এই ৰিজাল্টৰ এই মাৰ্কশ্বিটে মোৰ কি ভৱিষ্যত কিবা উজ্জ্বল কৰিব না এই নাজানো নহ'লে মোৰ ওচৰত গৈ আছো অকলে অকলে ভাল লগা নাই কালি ৰিজাল্ট দিব মোৰ চুলি উঠিয়ে গ'ল মোৰতো আৰু অঁ গৈ আছো হয় সোনকালে আহিবি কালি ৰিজাল্ট দিব কি কৰিম টেনশ্যন নকৰি আৰু উপায় আছে পৰীক্ষাত লিখি থৈ আছে ছানী লিঅ'নৰ বিষয়ে আৰু সোমাই পালে ডিডিয়াম নিদিয়াৰ ভিডিঅ' চাইছোঁ পৰীক্ষাত ফেলেই কৰিম নেকি এতিয়া আৰু কোনো ফোন মাৰিলে কিমান টেনশ্যনত অ' চালা গাৰ্লফ্ৰেণ্ডে ফোন মাৰছি হেল্ল' এই ক তোৰ কাৰণে মই ভিখাৰী হৈছোঁ তোৰ কাৰণে মোৰ ৰিজাল্ট আজি বেয়া হ'ব তোৰ লগত সোমাই দিওঁতে মোৰ মোক আৰু ফোন নামাৰবি তই হে ভাই পইচা নাই মোৰ ওচৰত চিধা চিধি কথা ভাই তই ব্ৰেকআপ ফোন নামাৰবি আৰু মোক মোৰ ৰেজাল্টৰ চিন্তাত মই বাচা নাই ফোন ৰাখি দি মোক আৰু ফোন নামাৰবি ভাগ্যটো কি আছে কি হৈছে তোৰ কালি না বহুত দমদি কৰিলি আইছা আবে এমএসসি কালি নে বহুত দুমদি কৈ আছিলি পৰীক্ষাৰ নম্বৰ বল তোক একো কৰিব নোৱাৰে আবে ফকতীয়া মোৰ পিছফালে ফাটি আছে হাঁহি আছা নহ'লে কি কৰিম তই কালি নে বহুত দুমদি কৈ আছিলি দমদি ক'লে কি হ'ব মোৰ ৰেজাল্ট দিব কালি আবে ফকতীয়া মোৰ পিছফালে ফালি আছে গম পাইছা লিখোতে লিখোতে পৰীক্ষাৰ বহি ফালি থৈ আহিছোঁ আবে এমএসসি তুই কান্দি কিয় আছা তোৰ পৰীক্ষাৰ নম্বৰ চোন একো কৰিব নোৱাৰে কালি নে ফোনত তামাম দুমদি ক'লি আবে মই ফাল্টু কৰি আছিলোঁ মইহে গম পাই আছোঁ মোৰ কেনে লাগি আছে আবে এমএসসি তোৰ পৰীক্ষা চোন ভালেই হৈছে তেনেহ'লে কান্দি কিয় আছা আবে মোৰ পৰীক্ষা তেনে ভাল হোৱা নাই মই পৰীক্ষাৰ বহীত ছানী লিঅ'নৰ বিষয়ে লিখি থৈ আহিছোঁ আৰু পৰীক্ষাৰ পেপাৰ যে আছে এইটো ছিঙি থৈ আহিছোঁ সেনে ফালি থৈ আহিছোঁ গম পাইছা সেইকাৰণে মোৰ আৰু টেনশ্যন লাগি আছে অ' ভাই মোৰো চেম কণ্ডিশ্যন এইবাৰ পৰীক্ষাৰ বহীত জুই লগা নাই নেকি অ' ভাই পৰীক্ষাৰ বহীত এবাৰ জুই লগা হ'লে ভাল আছিল গৰুৱে খোৱা নাই নে এবাৰ নাই আজি গৰুৱে খোৱা নাই এতিয়া গৈছোঁ এবাৰ মই
পৰীক্ষা যেনে হৈছে। মোৰতো একদম বেয়া হৈছে। মই কি লিখিছো পৰীক্ষাৰ বহীত? এই কি জানা নাই, কিছুমান হাৰামি আছে না, সিহঁতে কি কৰিব জানা, পৰীক্ষাৰ আগত কোনোদিনা খবৰ নল'ব, যিদিনা পৰীক্ষাৰ ৰিজাল্ট দিয়ে সিদিনা কুকুৰৰ নিচিনা ফোন কৰিব। সেইকাৰণে মই মোবাইল চুইচ অফ কৰি থৈ দিছো। মোৰটো চুইচ বাদ অফ দিছো মই। আৰু সিদিনা কি কৰিব জানা, কুকুৰৰ নিচিনা ফোন কৰি ভেড়াৰ নিচিনা ক'ব, বাবা তোমাৰ ৰিজাল্ট কেনে হৈছে, এনেকৈ ক'ব, গম পাইছা? একজেক্টলি হয় না কথাটো? সেইকাৰণে মোবাইলখনো চুইচ অফ কৰি থৈছো। যাৰ দৰকাৰ আছে ওচৰত আহিব, মোৰ ফোন কিয় ৰিচিভ কৰিম? ফোন মানে চুইচ অফ কৰিছো। এই দাদাই বা ফোন কৰি আছে নেকি? বাদ দি, মোৰ মাথাখন নষ্ট হৈছে এতিয়া। যি হ'ব হ'ব, এতিয়া ঘৰত যাম ব'ল। আৰু কালি হয়, কালি ঘৰত নাথাকো আৰু। কালি তাত হেৰি আছে না, তাতে দুজন বহি থাকিম। হ'ব হা? দে। ভাইটি ক'ত গ'ল? আজি বোলে তাৰ রেজাল্ট দিব, তো একটা ফোন মাৰিছে। ভাইটিৰ মোবাইল অফ, ক'ত গ'ল তেনেহ'লে? ফকতীয়াৰ তাত থাকিব লাগে, ফকতীয়াকে এটা ফোন মাৰো। ফকতীয়াৰ মোবাইল অফ, এতিয়া কি কৰোঁ? মাক একটা ফোন মাৰিব। হেল্ল', মা ভাইটি ক'ত গ'ল? ঘৰত নাই। ক'ত গৈছে তেনেহ'লে? নাজানা? ফকতীয়াৰ তাতত নাই, তেনেহ'লে ক'ত গ'ল? ঠিক আছে, মই চাম ক'ত গ'ল আজি। তাক আনবাই লাগব আজি বোলে তাৰ রেজাল্ট দিব, ক'ত থাকে কি কৰে একো বুজি নাপাওঁ। ঠিক আছে, রাখো তেনেহ'লে। কি কৰোঁ? আহো, ক'তবা আছে নাই। পৰীক্ষাৰ ৰিজাল্ট দিব আৰু 2 মিনিট আছে। মা, এই ঘৰত আছা না? ভণ্টি, দাদা, তুমি কোনো ঘৰত নাই। কি কৰোঁ, ৰিজাল্ট দিবই। ওয়েবসাইট গুচাই চাওঁ আৰু যা রিফ্রেশ মারবা দিছি, মূৰত কাম কৰা নাই। এতিয়া ৰিজাল্টৰ সময় হৈছে। আজি বহুতে ৰিজাল্ট লৈ আছে না, সেইকাৰণে এনেকুৱা হৈছে নেকি? ফেলহে কৰিম, রেজাল্ট সামনে নাই। দাদাই আজি ফালি দিব রেজাল্ট বেয়া হলে। ইমান টকা পয়সা দি মোক পঢ়ুৱাই আছে, আম্মাই ঘৰত নাই। রেজাল্ট দিয়াৰ পিছত মই পলাই যাম। এ বাবা, ওয়েবসাইটটো ভুল। হে ঈশ্বর, গড, আল্লাহ, ভগবান, মই পূজা কৰিম, নামাজ পঢ়িম। মোৰ ৰিজাল্টটো ফাৰ্ষ্ট ডিভিজনত আনি দি, ফাৰ্ষ্ট ডিভিজন আহিব। পৰীক্ষাৰ পেপাৰে ফালি থৈ আহিছোঁ, ফাৰ্ষ্ট ডিভিজন আহিব। ছেকেণ্ড ডিভিজন নাহে, থাৰ্ড ডিভিজন যদি আহে ফেল। মই ভাবিছিলো ফেল কৰিম, অলপৰ কাৰণে বাচি গৈছো। থাৰ্ড ডিভিজনহে পাইছো মই সুখী আজি।
ও দাদা ভন্টি ও ভাই দাদা ক'ত গৈছিলি তই তই কত বিচাৰি নাপালো দাদা ক'ত থাকা আজি বলে তোর রেজাল্ট হয় দাদা তোর রেজাল্ট কেনেকে হয়েছে বছর মোৰ ৰিজাল্ট দিছে দাদা কেনেকে হয়েছে দাদা নেটত চাইছা সরি দাদা কি হয়েছে তোর শরীর কিয় বই আছা কি হয়েছে তোর ক না থার্ড ডিভিশন পাইছি দাদা থার্ড ডিভিশন আছে থার্ড ডিভিশন হয়েছে আর কি হয়েছে এইবার বেয়া হয়েছি আরো এবার চেষ্টা করি চোৱা ভাল হব ভালকে পড়বি আজির পড়া বুঝি পাইছা না কান্দিবি কান্দি আছে কিয় তই থার্ড ডিভিশন পাইছা কি হয়েছে যিজনে ফেল পড়ে তাৰ পৰা শিকে ফেল পড়লে শিকা যায় মানে কিমান কষ্ট কৰি পৰীক্ষা দিছিল পাছ কৰা নাই তেতিয়াহে বুজি পাব তই থার্ড ডিভিশন পাইছা আৰু এবাৰ ভালকে পঢ় আৰু এবাৰ ভালকে পঢ়ি পৰীক্ষা দিবি পাছ কৰিবি ফার্স্ট ডিভিশন পাবি বুজি পাইছা হয় দাদা কান্দিব নালাগে ভালকে পঢ়িবি আজিৰ পৰা শুন শুন তোক দুটামান কথা কম আজি পঢ় তোর টেনশন করবা নালাগে যিজনে বেয়া কাম করে যিজনে বেয়া কাম কৰি ঠেকা খাইছে ইহঁতে তাৰ পিছত কেতিয়াও বেয়া কাম নকৰে কাৰণ বুজি পাইছা তই এবাৰ ডিভিশন পাইছা পিছত ভালকে পঢ়িবি আৰু ভালকে পঢ়িবি আৰু ভাল হ'ব বুজি পাইছা আগত যি কৰছা আজিৰ পৰা যি কৰবি মনোযোগ দি কৰবি বুজি পাইছা তই এতিয়া ঘৰত যা 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 টেনশন নকৰিবি যা ভালকে পঢ়িবি যা কি ভাবি আছো মই যি হৈছে হৈছে ও এমএসসি এমএসসি ও কো তই ভালে আছা না এই কিমান পাইছা ৰিজাল্টৰ কথা সুধি আছা কিমান পাইছা ৰিজাল্টৰ কথা সুধি আছা 40% 40 এই মোৰ বিন্দাস হৈছে একদম কেনে হৈছে তোৰ মই 32 পাইছো 32% ঘৰৰ পৰা গাড়ী কিনি দিব গাড়ী কিনে যাওঁ ফেৰাৰী ও হয় নেকি মোক দাদাই একো নকলে মোক অলপ বুজাই দিলে যে ভালকৈ পঢ়বি মই এতিয়া সেইবিলাক ঠাল থাকি বাদ দিছোঁ মোবাইল আছে মোবাইলো বাদ দি দিম মোবাইল থাকিলে পঢ়া নহয় গম পাইছা সেইকাৰণে মই ভাবিছোঁ এতিয়া মোবাইলটো থৈ কিনে ভালকৈ পঢ়িম বিদেশত যাই কিনে দাদাৰ সপোন আছে সপোনটো পূৰণ কৰিব লাগিব তই কথাটো তোৰ ঠিকেই কৈছে অঁ মোৰ ঘৰত গোল্লা খাবি যাবি দ নাই নাযাওঁ মোৰ মনটো বেছি ভাল নহয় আৰু এটা কথা শুনবি মোৰ মোবাইলত কিন্তু ফোন নামাৰিবি মোৰ মোবাইল মই তাৰমানে থৈ যাম ঘৰত ময়ো ভাবি আছো মই মোবাইলটো বিক্ৰী কৰি দিম বিক্ৰী কৰি দিবি অঁ অঁ মোৰ মোবাইলটো মানে ভাঙি গৈছে পৰি কেনে অঁ ভাঙি গৈছে নেকি দে নহ'লে 10-5 বছৰ পিছত জীয়াই দেখা কৰি দিবা আবেলি কিন্তু যাবি কিন্তু গোল্লা খাব কাৰণে ওলাই খাব কাৰণে যাম মোৰ মনটো ভাল হ'লে যে বাদ দি হ'ব একো নাই যাবি আজি বাইটি অহাৰ কথা আছিল এতিয়ালৈকে নাহিল যে অ দাদা আহিছা হয় দাদা তোৰ কথাই ভাবি আছো দাদা মা ক'ত গৈছে মামাহঁতৰ ঘৰত গৈছে অ ভণ্টিও ঘৰত নাই ভণ্টিতো স্কুলত গৈছে অ পিছে তোমাৰ খবৰ কি নাই মোৰ ভাল তোৰতো ভাল না দাদা মই তোমাৰ দুৱাত মই MBA পাছ কৰি মই কোম্পানীত চাকৰি পাইছোঁ মই আজি বহুত বহুত সুখী মই কৈছিলো নহয় তই এদিন সাকসেস হবি হয় দাদা আপোনাৰ কথাটো একদম ঠিক হৈছে ভাবিব পৰা নাছিলোঁ যে মোৰ ভৱিষ্যত এনেকুৱা হ'ব মই জানো দাদা মই বহুত হেভি আজি হ'ব ৰাখ ৰাখ ঘৰত গৈ
মতলব মই আজি হেপি দাদা ঠিক আছে কোম্পানীটো কাৰ হয় মোৰ হয় কি কৈছা কোম্পানী তোৰ অকল হয় নেকি আমিও আছি ইয়াতে মই আছো। প্লিজ সাবস্ক্রাইব দিস চ্যানেল আমাৰ এই কোম্পানীটোক কি কৰিব সাবস্ক্রাইব কৰি দিব আৰু ব্লাইকটো দবাই দিব থ্যাংক ইউ ফর ওয়াচিং দিস ভিডিও আপোনালোকৰ যদি ভাল লাগে তেনেহ'লে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব থ্যাংক ইউ ফর ওয়াচিং দিস ভিডিও থ্যাংক ইউ গুড বাই